তামুলপুৰ জিলাৰ বাবে এটা গৌৰৱৰ দিন। আজি তামুলপুৰ জিলাৰ নাগৰিজুলি অঞ্চলত অলপ আগতে আমি এখন ডিগ্ৰী কলেজৰ শিলান্যাস কৰিলোঁ। বহু বছৰ ধৰি স্বাধীনতাৰ ৭৮ বছৰ পাৰ হ'ল, আমাৰ ইয়াতে এখন কলেজ নাছিলে আৰু সেই পৰিৱেশৰ পৰা আহি আজি নাগৰিজুলিত এখন ডিগ্ৰী কলেজ ৫০ বিঘা মাটি সামৰি এখন সুন্দৰ ডিগ্ৰী কলেজৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভণি কৰিলোঁ। তাৰ লগে লগে গোৰেশ্বৰবাসীৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল যে ৰেল লাইনৰ ওপৰত এখন অভাৰব্ৰিজ। গোৰেশ্বৰ অঞ্চললৈ যিয়ে আহে এই ৰেল লাইনটো প্ৰায়ে বন্ধ হৈ থাকে, অজস্ৰ যান জঁটৰ সৃষ্টি হয়। বহু ঘণ্টা, আধা ঘণ্টা, ১ ঘণ্টা ধৰি মানুহ তাত ৰৈ যাব লগা হয়। ৰাইজৰ এটা আগ্ৰহ আছিল তাত এখন ফ্লাইঅভাৰ হ'ব লাগে আৰু আজি ১৩৬ কোটি টকা ব্যয়েৰে এখন প্ৰায় ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবৰ কাৰণে আজি শিলান্যাস কৰিলোঁ। দুয়োটা অনুষ্ঠানতে আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়া উপস্থিত আছিল আৰু আমি সকলোৱে সুন্দৰভাৱে লগ হৈ এই ফ্লাইঅভাৰ আৰু এই মডেল কলেজখনৰ আধাৰশিলা কৰিলোঁ। আৰু মই ভাবোঁ যে তামুলপুৰ জিলাৰ এই গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কাৰণে আজি এটা আনন্দৰ দিন। তাৰ লগতে দুখন ষ্টেডিয়ামৰ কামো আজি হৈছে। গতিকে সকলো উন্নয়নৰ বিকাশৰ কাম হৈছে, সকলোৱে আনন্দ লাভ কৰিছোঁ আৰু সকলোৱে ইয়াতে আহি শুভেচ্ছা প্ৰদান কৰিছে। মই ভাবোঁ যে এই বিকাশৰ জয়যাত্ৰা তীব্ৰ গতিত চলি থাকিব। বিগত সময়ত যেনেকৈ চলিছে আকৌ তীব্ৰ গতিৰে চলিব। এই ২-৪ দিনৰ ভিতৰতে আৱাসিকভাৱে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উন্মোচন কৰিব। গতিকে প্ৰতিটো কামেই যোৱা চৰকাৰৰ সময়ত আমি ৰাইজক যিমানখিনি কথা কৈছিলোঁ সেই সকলো কামেই আজি পূৰ্ণ কৰি আনন্দ অনুভৱ কৰিছোঁ। মই ১৩৬ কোটি টকা তাত চাই ল'ব। ১৩৬ কোটি টকা ১৩৫.৭৫ কোটি টকা গোটেই DPR নহওক এটা এমাউণ্ট হ'ব নোৱাৰে নাই। গতিকে যোনে, কাৰণ এতিয়া নিৰ্বাচন আহিছেতো মানুহে বিভিন্ন ধৰণে অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিব, কিন্তু মনত ৰাখিব যে আমাৰ দিনত আমি যি কথা কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই য'ত যি কথা কৈ যায় সেই কাম কৰি দেখুৱায় আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজে ইমান মৰম কৰে। ৰাস্তাটো ২-৩বাৰ কৰা হ'ল আৰু টেণ্ডাৰো মাৰা হৈছে, কিন্তু টেণ্ডাৰ কেঞ্চেল হোৱা বুলি মই ৰাস্তাটোৰ খবৰ মই নাজানো, কিন্তু কেতিয়াবা কি হয় ৰাস্তাৰ ইত্যাদিত যিহেতু এটা প্ৰচেছত যায়, টেণ্ডাৰ হয়, কেতিয়াবা টেণ্ডাৰ কেঞ্চেল হয়, এনেকুৱা কিবা হৈ থাকিব পাৰে, মই ইমান নাজানো। যদি আপোনালোকে কৈছে মই খবৰটো লৈছোঁ। আমাৰ দলৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব সেইটো পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং নোহোৱালৈকে আমিও ক'ব নোৱাৰোঁ, কিন্তু মোটামুটিকৈ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হয়তো অহা এসপ্তাহৰ ভিতৰত হ'ব আৰু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হোৱাৰ লগে লগে প্ৰথমখন তালিকা হয়তো ঘোষণা হ'ব আৰু একেলগেও ঘোষণা হ'ব পাৰে। গতিকে আমি সকলোৱে অপেক্ষাত আছোঁ যে পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং যেতিয়াই হ'ব তাৰ পিছতে প্ৰাৰ্থী তালিকা ঘোষণা হ'ব। এতিয়ালৈকে আমাৰ মানে পাৰ্লিয়ামেণ্টাৰী বৰ্ড নবহালৈকে কোনোৱে ক'ব নোৱাৰে, কাৰো সেই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টাৰী বৰ্ডে সৰ্বোচ্চ। গতিকে এতিয়া কেনেকৈ ক'ম, এইটো এটা সম্ভৱেই নহয়। সেই কথাটো কোনোৱে ক'ব নোৱাৰে। ৰাজনীতিত এনেকুৱা অসম্ভৱ কথা এটা কোনে ক'ব পাৰিব। এইবাৰ কেইবাখনো অহা ১৩ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব কোকৰাঝাৰলৈ আৰু কোকৰাঝাৰৰ প্ৰায় অসমমালাৰ বহুকেইটা ৰাস্তা, গোটেই অসমতে অসমমালাৰ বহুকেইটা ৰাস্তা BTCত কিছুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ১,০০০ কোটি টকাৰ পেকেজ দিছিলে সেই পেকেজৰ অধীনত কেইবাখনো দলং, ৰাস্তা, এনেকৈ বহুখিনি কাম একেলগে সিদিনাখনেই শুভাৰম্ভণি বা শিলান্যাস হ'ব। গতিকে সিদিনাখন আপোনালোকে গমেই পাব কি কি হ'ব।